নমস্কাৰ। এইটো অস্বাভাৱিক কথা নহয় যে কেতিয়াবা হঠাৎ মানুহৰ মনত এনেকুৱা চিন্তা আহে যে জীয়াই থাকিবলৈ বহুত আমনি লাগিছে আৰু প্ৰসংগ পালে তেওঁলোকে কয় মোৰ যাবৰ হ'ল আৰু কিমান দিন থাকিম আৰু আজি অলপ এনেকুৱা সম্পৰ্কত কিছু কথা আচলতে এনেকুৱা ধৰণৰ কথাবোৰ যিবোৰ মানুহে ভাবে তেওঁলোকৰ মনৰ ভিতৰত এটা ডাঙৰ হতাশা থাকে, সেইকাৰণে তেওঁলোকে আমনি বোধ কৰে। কিন্তু ভালকৈ ভাবি চাওকচোন, এনেকুৱা ধৰণৰ আমনি বোধ কৰিবলৈ, অশান্তি পাবলৈ আমাৰ জানো কিবা অধিকাৰ আছে? আমিতো কিবা বিশেষ প্ৰক্ৰিয়াৰ মাজেৰেহে এই পৃথিৱীখনলৈ আহিছোঁ। আহোঁ বুলিও আমি আহিব নোৱাৰোঁ, যাওঁ বুলিও যাব নোৱাৰোঁ। আৰু যিসকলে এনেকৈ আমনি লগা বুলি ভাবি থাকে বা আমনি পাই থাকে, তেওঁলোকে ভাবিছে নেকি যে এই পৃথিৱীখনত একো অৰ্থ নাই বা এনে কিবা এটা ছিষ্টেম চলি আছে? সেইটোতো কেতিয়াও নহয়। আপুনিহে আমনি পাইছে, কিন্তু চাৰিওফালে চাওকচোন এটা সাংঘাতিক ধৰণৰ কিন্তু ছিষ্টেম চলি আছে। মানে প্ৰত্যেকটোৰে যেন এটা নিয়ম আছে, শৃংখলা আছে। তেনেকুৱা ৰাতিও তেনেকৈ হয়, পোহৰো তেনেকুৱা হয়, নদীও বৈ যায়, তেনেকুৱা এটা ছিষ্টেমৰ মাজত চলি থকা নাই জানো? কিন্তু আপুনিহে আমনি লগা বুলি ভাবি লৈ কিবা এটা যেন অস্বাভাৱিক পৰিস্থিতিলৈহে আগবাঢ়ি গৈছে। আৰু ধৰি লওক আপুনি আমনি বেছি পোৱাৰ কাৰণে যাব বিচাৰিলে, আপুনি যে যাব তাৰ পাছত জানো কিবা পৰিৱৰ্তন এটা হ'ব? একো পৰিৱৰ্তনো নহয়। যেনেকৈ আছে য'ত যি চব তেনেকুৱাই চলি থাকিব। আপুনি যোৱাৰ কাৰণে যে কিবা এটা হ'ব, মুঠতে আপোনাৰ মানে এনেকুৱা এটা চিন্তা আহিছে যিটো চিন্তা একেবাৰে অদ্ভুত, মানে অস্বাভাৱিক। আপোনাৰ চিন্তা কৰিবলগীয়া শক্তিটো থকাৰ কাৰণে সেই কথাটো আহিছে। কিন্তু আপুনি যোৱাৰ পাছত বা আপুনি যেনিবা গ'লেই, তাৰ পাছততো পৃথিৱীখনৰ সকলো কথা নিয়মমতে চলিয়ে থাকিব। কিন্তু আপুনি চিন্তা কৰক যে এই যে আহিছে এই পৃথিৱীখনত, ইয়াত আমনি পাইছোঁ বুলি ক'বৰ কাৰণে আপুনি অহাটো হোৱা নাই। এই জীৱনটোত চলি থাকোঁতে মানুহৰ আমনি পাব লগা ধৰণৰ কিছুমান পৰিৱেশ হয়, কিন্তু সেই পৰিৱেশটোৰ পৰা আকৌ মুক্ত হ'বৰ কাৰণে কিছুমান বেলেগ ব্যৱস্থাও আছে। কিন্তু মানুহে সেইটো নিবিচাৰে। মুঠতে মানুহে এনেকুৱা ভাবে যে কেতিয়াবা হঠাৎ বা জীৱনটোত চলি থাকোঁতে ভবামতে নহয়, নিৰাশা আহে, বিভিন্ন কথা আহে কাৰণে তেওঁলোকৰ কি হয় যে আৰু আমনিয়ে লাগিছে, যাম আৰু ইয়াৰ পৰা। কিন্তু সেইটো আমনিটো আঁতৰাবৰ কাৰণে বহুত বস্তু ইতিমধ্যে এই পৃথিৱীখনত আছেই। আপুনি সেইটো বিচাৰিব লাগিব। এনেই আপুনি ধৰক ঘৰৰ বাৰাণ্ডাত বহিল, কিমান দিন আৰু থাকিম আৰু, কেতিয়াবা হয়তো আপুনি মনেৰে কৈছে যে অশান্তি, যাম আৰু এই পৃথিৱীখনৰ পৰা যোৱাই ভাল হ'ব আৰু। এইবিলাক আচলতে মানুহৰ এটা ভ্ৰান্তি। যিবিলাক মানুহে ভাবে যে আমনি পাইছোঁ আৰু জীৱনত, ইয়াত আৰু বেছি দিন থাকিবলৈ ইচ্ছা নাই, এইটোৰ নিচিনা ভ্ৰান্তি এই জীৱনত নায়েই আচলতে। এইটো ভয়ানক ভ্ৰান্তি। মানুহে এইবোৰ ইমান ভুলকৈ ভাবে আৰু তাৰ ফলত পৰিৱেশটো নষ্ট কৰে। আজি আপোনালোকক এই ভিডিঅ'টোত কৈছোঁ যে এনেকুৱা ধৰণৰ চিন্তা যদি আপোনালোকৰ মনলৈ আহে বা তেনেকুৱা চিন্তা মনলৈ অহা মানুহ যদি আপোনালোকে লগ পায়, তেতিয়া আপোনালোকে ঠিক এনেকুৱা কথাবিলাকে ক'ব যে আপুনি আমনি পাইছে, আপুনি আমনি পাব পৰা ধৰণৰ কাৰণে জীৱনটো নহয়। জীৱনটো হৈছে যদি আমনি পাইছে সেই পৰিৱেশটোৰ পৰা আঁতৰিবৰ কাৰণে ধৰ্মগ্ৰন্থ আছে, বিভিন্ন ধৰণৰ ঠাই আছে, বিভিন্ন ধৰণৰ কথা বতৰা আছে, বিভিন্ন ধৰণৰ কাম আছে। মানুহে ব্যস্ত হৈ থাকিব পাৰে বা মনটো এটা বিশেষ পৰিস্থিতিৰ পৰা এটা বিশেষ পৰিস্থিতিলৈ লৈ যাবৰ কাৰণে বিভিন্ন ব্যৱস্থা আছে। এনেকুৱা কথাবোৰ থকাৰ পাছত আমনি লগা বুলি কৈ সাধাৰণতে এই গোটেই প্ৰচেছটো, যিটো আমাৰ জীৱন বোলা যিটো পদ্ধতি, এই পদ্ধতিটোৰ এটা অৰ্থহীনতাৰ কথা এনে প্ৰচাৰ কৰি এনে ভাবি লাভ নাই। যাৰ ফলত আপোনাৰ যিবিলাক নতুন প্ৰজন্ম আছে, সৰু কম বয়সীয়া মানুহ আছে, তেওঁলোকৰহে মনটোত এটা ধাৰণা আহিব যে সঁচাকৈ একো অৰ্থ নাই নেকি এই জীৱনটোৰ। আজি আপোনালোকক এনেকুৱা এটা কথা ক'লোঁ যে জীয়াই থাকিবলৈ যদি আমনি লাগিছে, তেনেহ'লে এই পৃথিৱীখনত বহুত কিবা কিবি আছে, সেইবোৰৰ সৈতে ব্যস্ত হওক আৰু উৎসাহী হৈ থাকক। এইখন পৃথিৱীৰ যি অৰ্থ, সেই অৰ্থ বিশ্ব ব্ৰহ্মাণ্ডত তুলনাহীন। এই অৰ্থৰ এই ৰহস্য আমি ধৰিব নোৱাৰোঁ। জীৱনটো খুব সৰু কথা, আৰু এনেকুৱা এটা সৰু কথাৰেই যে এই বিশ্ব ব্ৰহ্মাণ্ডৰ এই বিৰাট ৰহস্যৰ মাজত আমি আহিব পাৰিছোঁ, এয়াও ডাঙৰ ভাগ্য বুলি ভাবক। ধন্যবাদ। ইমানতে সামৰিছোঁ।